কালচোৱাত ৰাজ্যখনে প্ৰাক্তন বিধায়ক অলোক কুমাৰ ঘোষ ডাঙৰীয়াক হেৰুৱাবলগীয়া হৈছে। অলোক কুমাৰ ঘোষ মৰিয়নি বিধানসভা সমষ্টিত প্ৰাক্তন বিধায়ক অলোক কুমাৰ ঘোষৰ যোৱা 7 আগষ্ট 2021 তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। 1958 চনৰ 1 মাৰ্চত জন্মগ্ৰহণ কৰা ঘোষ ডাঙৰীয়াই 2004 চনৰ উপ নিৰ্বাচনত মৰিয়নি বিধানসভা সমষ্টিৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে প্ৰাৰ্থীৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ সমষ্টিটোৰ লগতে ৰাজ্যখনলৈ উল্লেখনীয় অৰিহণা আগবঢ়াই থৈ গৈছে। নিজকে এক প্ৰতিষ্ঠিত ব্যৱসায়ী ৰূপে গঢ় দিবলৈ সক্ষম হোৱা ঘোষ ডাঙৰীয়াই পৰৱৰ্তী পৰ্যায়ত অসম প্ৰদেশ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেখেতে ৰাজ্যখনৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। এইগৰাকী প্ৰাক্তন বিধায়কৰ মৃত্যু ৰাজ্যখনৰ সমাজ জীৱনৰ লগতে ৰাজনীতিক ক্ষেত্ৰখনৰ বাবেও অপূৰণীয় ক্ষতি। এতিয়া প্ৰয়াত অলোক কুমাৰ ঘোষ ডাঙৰীয়াৰ পবিত্ৰ স্মৃতিত আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি আৰু চিৰশান্তি কামনা কৰি 1 মিনিট সময় থিয় হৈ মৌনতা অৱলম্বন কৰিবৰ বাবে এই সদনৰ মাননীয় সদস্যসকলৰ প্ৰতি মই অনুৰোধ জনালোঁ। আৰম্ভ। হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 201। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত দিয়া আছে। মাননীয় অধ্যক্ষ মহোদয়, প্রশ্নে ক খ গ গ উম ঘ যে চারটা প্রশ্নের যে উত্তর দেখতে পারলাম, তাই দেখতে পারলাম যে সদনকে বিপদে পরিচালিত করা হচ্ছে। প্রথম বলছি অধ্যক্ষ মহোদয়, যে আপত্তির কথা বলা হয়েছে, একটা সংগঠন যে আপত্তি দিয়েছিল, তখনও আপনাদের সরকার, 17তে আপনাদের সরকার ছিল, আপনাদের ডিসি, আপনাদের এসপির তরফ থেকে যে রিপোর্ট এসেছিল তাতে বলা হয়েছে ওয়েলকাম বাই দ্য অল সেকশন অফ দ্য পিপল ইন জেনারেল। শিলচরের এসপি রিপোর্ট দিয়েছিল, ডিসি রিপোর্ট দিয়েছিল দ্য রিনেম অফ শিলচর রেল স্টেশন টু ভাষাশহী স্টেশন এপিয়ার ইন এ কনক্লুসিভ ওয়ান, অর্থাৎ দেওয়া সম্ভব। 2000 অধ্যক্ষ মহোদয়, বিশেষ করে 7 নভেম্বর 2016 সেন্ট্রাল গভর্নমেন্ট থেকে এনওসি আসে যে শিলচর রেল স্টেশনকে ভাষাশহী স্টেশনে রূপান্তরিত করা হোক, এবং প্রপোজাল পাঠানো হয়েছিল অধ্যক্ষ মহোদয় 10 ফেব্রুয়ারি 2016। এই 5 বছর, 1 নম্বর প্রশ্ন হচ্ছে কি 5 বছর ধরে এই সামান্য একটা অ্যাপ্রুভালের ব্যাপার, সেই অ্যাপ্রুভালটা কেন দেওয়া হচ্ছে না? খ উত্তরে অধ্যক্ষ মহোদয় যে ভাষা শহীদদের স্বীকৃতির কথা বলা হয়েছিল, সেটা আমি বলেছিলাম অধ্যক্ষ মহোদয় যে 19-20-এর যে বাজেট অধিবেশন যখন হয়েছিল, সর্বানন্দ সোনোয়াল আমাদের মুখ্যমন্ত্রী, হেমন্ত বিশ্ব শর্মা ফাইন্যান্স মিনিস্টার, এবং এই বিধানসভায় আমি বলেছিলাম যে ফিনান্স মিনিস্টারকে যে মাননীয় মন্ত্রী কার্বিদেরকে দিয়েছেন, বড়দেরকে দিয়েছেন, আমি ধন্যবাদ জানাই আপনার এই তৎপরতার জন্য বা এই ভূমিকার জন্য। বাঙালিদের কবে দেওয়া হবে? উনি বলেছিলেন যে আমরা তথ্য সংগ্রহ করছি, তথ্য আসার সঙ্গে সঙ্গে আমরা বাঙালিদেরকে দেবো, আমাদের সরকার সবাইকে নিয়ে চলার মানসিকতা আছে। আমি খুশি হয়েছিলাম এবং সেই মর্মে অধ্যক্ষ মহোদয় আমি প্রশ্ন করেছিলাম 19-20-এ 735 নম্বর কোয়েশ্চেন, আনসার কোয়েশ্চেন, সেখানে বলা হয়েছিল, নাম দেওয়া হয়েছিল, তথ্য সংগ্রহ করা হয়েছিল। এখনো কি তথ্য সংগ্রহ করা হচ্ছে? সেটাই আমার প্রশ্ন। লাস্ট প্রশ্ন হচ্ছে কি অধ্যক্ষ মহোদয়, যে এখানে বলা হয়েছে যে বিশেষ করে 19-20 এবং 20-21 তাতে কর্পাস ফান্ড, আসামের বিভিন্ন ভাষিক সংগঠন যেগুলো আছে ভাষা গৌরবের জন্য, সেই প্রকল্প দেওয়া হয়েছিল। অধ্যক্ষ মহোদয় প্রশ্ন করুন, সেখানে 75 কোটি টাকা 19-20, 20-21-এ আরো 80 কোটি টাকা দেওয়া হলো, সেখানে কোনো বাঙালি সংগঠনের নাম ছিল। এখানে বলা হয়েছে অধ্যক্ষ মহোদয় 3 লক্ষ টাকা দেওয়া আছে, সেই 3 লক্ষ টাকা অ্যানুয়াল গ্রান্ট, সেটা কর্পাস ফান্ড নয়। তাই বলছি যে সদনকে বিপদে পরিচালিত করা হচ্ছে।
সবাইকে 80 লাখ 90 লাখ দেওয়া হয়েছে। তাই আমার প্রশ্ন হচ্ছে কি যে আমাদের কর্পাস ফান্ডের কথা বলেছিলাম এবং মুখ্যমন্ত্রী আমাদের ফাইন্যান্স মিনিস্টার বলেছেন যে আপনারা অ্যাপ্লাই করুন, আপনাদের হবে, আমাদের সংগঠন মন্ত্রী মহোদয়, কিন্তু আজ অবধি দেওয়া হলো না। সেটার কারণটা কি আমি মন্ত্রী মহোদয়ের পরে জানতে চাই। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে কথাখিনি গোটেইখিনি জানেই, তথাপিতো মই ক'ব খুজিছোঁ যে উত্তম চান্দ বৰ্মন, প্ৰেচিডেণ্ট ডিমা হিষ্টৰিকেল হেৰিটেজ ফাউণ্ডেশ্যন শিলচৰ, এখেতলোকে এখন আমাৰ যিটো ষ্টেচনৰ কথা কোৱা হৈছে, তেখেতে যিটো কৈছে যে ভাষা শ্বহীদৰ নামত সেই ষ্টেচনটো নামাকৰণ কৰিব লাগে, তেখেতলোকে এইখন মেমৰেণ্ডাম দিছিলে এইটো 4/5/2017। তেখেতলোকে বীৰ শম্ভুৰাম ফংল অলপ ভুলকৈ দেখাইছে, চৰি, এইটো তেখেতৰ নামত বিচাৰিছিলে। আকৌ আৰু এটা ডিমাণ্ড আহিলে বীৰেন্দ্ৰ চন্দ্ৰ দৌলাগোপু বৰ্মনে দিলে, এইটো দিলে 2/3/2018। অধ্যক্ষ ডাঙৰীয়া, যদি আমি অলপ ইতিহাস চাওঁ, কাছাৰখন আচলতে কাছাৰী ৰাজ্য আছিলে, গতিকে এইটো যিসকল তাৰ অৰিজিনেল ইনহেবিটেণ্ট আৰু সন্মানীয় বেংগলী সম্প্ৰদায়ৰ মাজত মিলা মিছাৰে আজিলৈকে সকলোখিনি চলি আছে। গতিকে যিহেতু দুইটা জনগোষ্ঠীৰ বা দুইটা কমিউনিটিৰ পৰা দুটা ডিমাণ্ড আছে, এই ক্ষেত্ৰত আমি আলাপ আলোচনাৰে এটা সিদ্ধান্ত ল'ব লাগিব। কিন্তু মই আৰু লগতে তেখেতে যিকেইটা কুৱেশ্যন আনিছে যে শ্বহীদ ঘোষণা কৰা হৈছে নেকি, শ্বহীদক কিবা শ্বহীদ পৰিয়ালক অৰ্থনৈতিক সাহায্য দিয়া হৈছে নেকি, মই আচলতে আজি আচৰিত হৈছোঁ। যোৱাকালি যেতিয়া চাই আছিলোঁ, মইতো হোমৰ কুৱেশ্যন আগতে ৰিপ্লাই দি পোৱা নাই বা মই হোম ডিপাৰ্টমেণ্টৰ কেতিয়াও মন্ত্ৰী নাছিলোঁ। মই ভাবিছিলোঁ যেতিয়া মই কুৱেশ্যনটো আহিছে বুলি প্ৰথমে পঢ়িছিলোঁ, তেতিয়া ভাবিছিলোঁ এইটোতো আগতে হৈ গৈছিল চাগে, কাৰণ যোৱা প্ৰায় 50 বছৰত বা 70 বছৰ হ'ল। সেই 70 বছৰত বেছি শাসনকালত কোন আছিলে? কংগ্ৰেছ দল আছিলে। এই কাছাৰৰ পৰা দিগ্গজ নেতা আছিলে সন্তোষ মোহন দেৱ ডাঙৰীয়া, তৰুণ গগৈ ডাঙৰীয়া একেৰাহে 3বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিলে। সন্মানীয় কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়া 11 চনৰ পৰা 16 চনলৈকে বিধায়ক হৈছিলে। তেখেত পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী হৈছিলে। মই যেতিয়া কুৱেশ্যনটো ওপৰত পঢ়িছিলোঁ, মই চাগে ভিতৰত উত্তৰটো এনেকৈ বুলি ভাবিছিলোঁ যে এইটো আপুনি হয়তো গম পোৱা নাই, এইটো দিয়া হৈ গ'ল 2014 চনত, 2012 চনত, 2001 চনত, 2007 চনত, তাৰ আগতো 1985 চনত, 1983 চনত, 1991 চনত, 1996 চনত দিয়া বুলি মই ভাবিছিলোঁ। কিন্তু অধ্যক্ষতা কৈছে যেতিয়া মই পঢ়িলোঁ, গোটেই উত্তৰটো যেতিয়া পঢ়িলোঁ, মোৰ ভুলটো ভাঙি থাকিল। তেখেতলোকে নকৰিলে কামটো, আপোনালোকে কামটো নকৰিলে। আমাৰ সন্মানীয় সদস্য ডাঙৰীয়াই এইখন চৰকাৰ দিনত বাৰে বাৰে এইটো কুৱেশ্যন আনে, কিন্তু তেখেতে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী নিজে আছিলে। এখেতেতো ক'ব নোৱাৰে যে কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে মই সদস্য নাছিলোঁ। কংগ্ৰেছ চৰকাৰ থকাৰ দিনতো তেখেত সদস্য আছিলে, আনকি পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী আছিলে। মই তেখেতৰ লগত একেলগে আছিলোঁ, কিন্তু পিছফালে একেলগে বহিছিলোঁ। কেতিয়াও আনা শুনা নাপালোঁ। এইটো উদ্দেশ্য প্ৰণোদিত কিবা এটা কথাত এতিয়া বাৰে বাৰে যিটো কাম তেখেতলোকে নকৰিলে, যিটো কাম কোনোদিনে তেখেতলোকে নকৰিলে, এতিয়া জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে এই কুৱেশ্যনটো আনে। অধ্যক্ষ ডাঙৰীয়া, গতিকে আমি কৈছোঁ এই চিন্তা চৰ্চা কৰি আমি এটা সিদ্ধান্ত ল'ম। মই কৈ আপুনি একেলগে তিনিটা ক'লে, মই উত্তৰ দিম। মই আপোনাক কওঁতে একেলগে তিনিটা কৈছে, আমি পাওঁ ক'ব লাগিব। মই বহি আছোঁ। ছেকেণ্ড প্ৰশ্নটো মই কওঁ, মই দুটা প্ৰশ্নৰ উত্তৰ দিলোঁৱেই। আপুনি যিটো ক'লে, এটা ক'লে যে তেখেতলোকৰ পৰিয়ালক কিবা অৰ্থনৈতিক সাহায্য দিব পাৰি নেকি, সেইটো ইমান ডাঙৰ ইছ্যু নহয় অধ্যক্ষ ডাঙৰীয়া। এই বিষয়ে আমি অতি সোনকালে এটা সিদ্ধান্ত ল'ম, সেই কামটো আমি কৰিম। তৃতীয় কথাটো যিটো কৰ্পাছ ফাণ্ডৰ কথা কৈছে, একচুৱেলি ডেট কুৱেশ্যন ইজ নট ৰিলেটেড টু হোম ডিপাৰ্টমেণ্ট, ইফ আই এম নট ৰং। এইটো যিটো তেখেতে কৰ্পাছ ফাণ্ডৰ কুৱেশ্যনটো কৰিছে, সেই প্ৰশ্নটোৰ উত্তৰ হোম ডিপাৰ্টমেণ্টে দিব নালাগে। তেখেতে ইমান ছিনিয়ৰ মেম্বাৰ, তেখেতে সেইটো অলপ জনাটো উচিত। সেইটো এডুকেশ্যন ডিপাৰ্টমেণ্টে দিয়ে।
তথাপিতো মই কৈছোঁ আমি এতিয়ালৈকে এটা সংগঠনক দিছোঁ, ভৱিষ্যতে বাকী সংগঠন যদি কিবা আছে ডেফিনেটলি দিম। এইখন চৰকাৰে আগতে নকৰা কামবিলাক কৰিছে আৰু কৰিম। 16 চনৰ পৰা আগতে কোনো নকৰা কামবিলাক আমি কৰিছোঁ আৰু কৰিম। আমি কাম কৰিবলৈ বদ্ধপৰিকৰ। সেকেন্ড সাপ্লিমেন্টারি মাননীয় মন্ত্রী হয়তো বা জানেন না যে যদি প্রশ্ন যদি ডিপার্টমেন্ট রিলেটেড না হয় তাহলে উত্তর দিলেই হলো যে যে না উত্তরটো আমি পাইছোঁ, উত্তর আমি পাইছিলোঁ, এইটোৰ কাৰণে ক'লোঁ। আপোনাৰ দিব লাগিছিল যে নট ৰিলেটেড, আপুনিতো নট ৰিলেটেড দিয়া নাই। যাক যিয়ে নহওক না এটা কোৱেশ্যনটো কৰক, মানে সেইটো হ'ল কোৱেশ্যন যদি আছে কৰক। কথাটো হৈছে অধ্যক্ষ মহোদয় যে আমি এই কথাটা উদ্দেশ্য হচ্ছে গিয়ে যে বিগত দিনে বাজেটে বড়োদেরকে দেওয়া হয়েছিল, কার্বিদেরকে দেওয়া হয়েছিল, আমরা ধন্যবাদ জানিয়েছিলাম। তার জন্য আমি বলছি 3 নম্বর কথা হচ্ছে কি অধ্যক্ষ মহোদয় যে আপনি 62, 63 অনেক আগের কথা বললেন। আসলে ব্যাপারটা হচ্ছে গিয়ে যে 19-20-এ ভাষা শহীদ স্মারক স্থাপন করা বলা হয়েছিল, এখনো কিছু হয়নি। তাই আমি মনে করি অধ্যক্ষ মহোদয় বিশেষ করে যে এই কথাগুলোর সঙ্গে বরাকের মানুষের সেন্টিমেন্ট জড়িত আছে। আর আপনাকে আমি একটা কথা বলবো যে ডিসিএসপি রিপোর্ট যেগুলো, আপনারা ডিসিএসপিকে মানেন, আপনাদের সরকারি অধিকারীকে মানে যদি অধিকারিকদেরকে যদি মানেন তাহলে ওনারা যে রিপোর্ট দিল, ওনাদের যে তথ্য, ওনারা বললেন যে দিয়ে দেন, কোনো ব্যাপার না, বরাকবেলি সবাই যাচ্ছে, আপনারা তারপর কোনো ব্যবস্থা নিলেন না। আপনারা আমাদেরকে বলছেন আমরা হলো আমাদের প্রশ্ন থাকে যিটো স্মাৰকৰ কথা কৈছে, মাটিৰ কাৰণে এতিয়াও মাটি অধিগ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ উঠা নাই। গতিকে মই অনুৰোধ কৰিছোঁ DC মহোদয়ক মই এতিয়া ক'ম বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব, আমি অতি সোনকালে মাটিৰ ব্যৱস্থা কৰি স্মাৰক কৰাৰ ব্যৱস্থা কৰিম। কিন্তু আকৌ কৈছোঁ কিছুমান কথা ক'লে অলপ সমস্যা, আপোনালোকে আগতে নকৰা কামটো এতিয়া আমি কৰিবলৈ উৎপাত কৰি থাকে আপোনালোকে। আপুনি কিয় নকৰিলে কওক। ইউ আৰ এটা পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী। আপুনি এখন হাউচত এই ট্ৰেজাৰী বেঞ্চৰ মেম্বাৰ আছিলে, তেতিয়া কিয় নকৰিলে? আপুনি ট্ৰেজাৰী বেঞ্চৰ মেম্বাৰ আছিলে নাই? আপুনি কওক তেতিয়া আমি ভুল কৰিছিলোঁ, আপুনি কওক তেতিয়া নোৱাৰিলোঁ, এতিয়া কওক। আপুনি একচেপ্ট কৰক, তেতিয়া নোৱাৰিলোঁ কৰিব, আপোনালোকে কৰক, তেতিয়া কৰিম। একচেপ্ট কৰক, ঠিক আছে। নোৱাৰিলে ন আপোনালোকে হ'ব মন্ত্ৰী মহোদয়, হ'ব হৈছে, হ'ব কমলক্ষ ধৰ্মানন্দ ৰাজবংশী। সন্মানীয় অধ্যক্ষ মহোদয়, মাতৃভাষা আমাৰ জন্মস্বত্ব আৰু মৌলিক অধিকাৰ বুলি আমি সকলোৱে জানো। আৰু যিটো প্ৰশ্ন উত্থাপন কৰিছে এই প্ৰশ্নটোৰ পৰিপূৰক হিচাপে মই আন এটা কথাহে মই জানিব খুজিছোঁ সন্মানীয় আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা। সেয়া হৈছে কি যে আমি এইটো কথাও জানো যে বাংলা ভাষাৰ যি নেকি আন্দোলন ঢাকাত হৈছিল, সেইবাবে আজি আমি সকলোৱে আন্তৰ্জাতিক যিটো ভাষা মাতৃভাষা দিৱস পালন কৰোঁ। কিন্তু আজি কৰিমগঞ্জৰ যিসকল শ্বহীদ হৈছিল সেই শ্বহীদ স্মাৰক যিটো নেকি পাৰ্ক আছিলে সেই পাৰ্কলৈ আমি গৈছোঁ, আমি সন্মান জনাইছোঁ, আমি সকলোকে আমি সন্মান কৰিব লাগিব। আজি মই এইটো কথাও কৈ ভাল লাগিছে মোৰ যে আমাৰ BTADৰ বিশেষকৈ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদেও বড়ো ভাষা যিসকল শ্বহীদৰ বাবে অতি সুন্দৰকৈ স্মাৰক এটা স্থান প্ৰাংগণ নিৰ্মাণ কৰিছে। গতিকে আজি বাংলা ভাষাৰ বা বড়ো ভাষাৰ এই শ্বহীদসকল আমাৰ সকলোৰে নমস্য। আৰু এইখিনিতে এইটো কথাও সকলোৱে আমি জানো যে অসমীয়া ভাষাৰ বাবেও আজিলৈকে কোনো ধৰণৰ স্মাৰক নিৰ্মাণ কৰা নাই। আৰু একেধৰণে যি ধৰণে স্মাৰক নিৰ্মাণ কৰিব লাগে বাংলা ভাষাৰ কাৰণে, একেধৰণে মই ভাবোঁ যে অসমীয়া ভাষাৰ বাবেও স্মাৰক নিৰ্মাণ কৰা হওক খুব সুন্দৰভাৱে। আমি তেখেতৰ প্ৰশ্নৰ ক্ষেত্ৰতো আমি তেখেতক সমৰ্থন কৰিছোঁ। কিন্তু এটা কথা খাটাং যে আমি যেতিয়া গৈছিলোঁ আজি প্ৰায় 10 বছৰ আগতে, তেতিয়া কিন্তু আমি নিজেই আচৰিত হৈছিলোঁ যে কিয় বাংলা প্ৰশাসনে বা বৰাক উপত্যকাবাসীয়ে কিয় সেই প্ৰাংগণখন অতি সুন্দৰকৈ ৰখা নাই। আজি আমাৰ চৰকাৰে এইটো কৰিব লাগে বুলিও মই আজি আপোনালোকক অনুৰোধ জনালোঁ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে এটা সুপৰামৰ্শ দিছে আৰু মই দেখিছোঁ সদনত বিৰোধী শাসক উভয় পক্ষই সকলোৱে সমৰ্থনো জনাইছে। গতিকে এই বিষয়ত আমি সিৰিয়াছলি চিন্তা চৰ্চা কৰিম আৰু এটা উচিত সিদ্ধান্ত ল'ম। নিজামুদ্দিন চৌধুৰী। মাননীয় অধ্যক্ষ মহোদয়, আমার উত্তর করিমগঞ্জের বিধায়ক কমলক্ষ দেবপুরকাস্ত ভাষা শহীদ স্টেশন নামকরণ
সত্যি আমাদের বরাকবাসীর জন্য খুবই ঐতিহ্যবাহী একটা কোয়েকশন, আর আমি এটা সমর্থন করছি খুব শীঘ্রই সেটা হওয়ার জন্য। আর আমি দেখেছি যে সরকার পক্ষ 11 জন শহীদের নাম আনা হয়েছে, তারপরে অনেক শহীদ বাকি আছেন, ওনাদেরও সেই মর্যাদা দেওয়া হবে কিনা সেটা মন্ত্রী মহোদয়ের কাছ থেকে জানতে চাই। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে হাউচৰ পাছত মোক ব্যক্তিগতভাৱে যদি লগ ধৰি গোটেই কথাখিনি ডিটেইলছত কয়, আমি সেই বিষয়ে নিশ্চয়কৈ সিদ্ধান্ত ল'ম, আলোচনা কৰিম। রবি করেছে। মাননীয় অধ্যক্ষ মহাশয়, কমলাক্ষদে পুরকায়স্থ সাহেবের যে কোয়েশ্চন ছিল সেখানে কয়েকটা গুরুত্বপূর্ণ কথা রয়েছে। মাননীয় মন্ত্রী মহাশয় বলছে যে বলে দেন আগের সরকারে করতে পারে না, এই কথা যদি স্বীকার করেন তো আমরা করে দেব। মন্ত্রী মহাশয় বলেছে এটা তো আমরা বলতেই পারি, নিশ্চিতভাবে আগের সরকারে করে নাই। আগের সরকারে যদি করতো আজকে শিলচরে রেল স্টেশনের নাম ভাষা শহীদের নামে নামকরণ হতো বা সেখানে মেমোরিয়াল হতো, কিন্তু সেগুলো আগের সরকারে করে নাই। আমি ওনাকে আবদার রাখছি পুরো বরাকবেলির হয়ে স্টেশন থেকে আরম্ভ করে ভাষা শহীদ মেমোরিয়াল তেনারা করে নাই বলে আপনাদেরকে জনগণের সুযোগ দিয়েছে, শিলদল ভেঙে ভোট দিয়েছে। তাই আমি অনুরোধ রাখছি যে সেখানে ভাষা শহীদ মেমোরিয়াল অতি শীঘ্রই স্থাপন করা কবে হবে সেটা টাইম বাউন্ড একটা বলা লাগে, এবং স্টেশনের নাম ভাষা শহীদের নামে নামকরণ এটা উত্তর চাই মন্ত্রী মহাশয়ের কাছে। মই ইতিমধ্যে কৈছো যে ভাষা শহীদ ষ্টেচনটোত এটা ডিসপিউট আছে। তাৰ মই আপুনিতো এইটো ডিচি ৰিপৰ্টৰ কথা কৈছে, মোৰ যিখন দুখন মেমৰেণ্ডাম মোৰ হাতত আছে, সেইটোতো মিছা নহয়। অলপ আলোচনা কৰিম। মইতো কোৱা নাই যে মই ডিনাই কৰা নাই, মই কেতিয়াও কোৱা নাই যে তাতে ভাষা শ্বহীদৰ ষ্টেচন হ'ব নালাগে, কিন্তু তাৰ যিসকল ইণ্ডিজিনিয়াছ মানুহ তেওঁলোকৰ লগত আমি একেলগে আছোঁ নাই? আপোনালোক একেলগে আছে, আমি একেলগে আছোঁ। তেখেতলোকৰ চেণ্টিমেণ্টটোকো আমি চিৰিয়াছলি চিন্তা চৰ্চা কৰিব লাগিব, আলোচনা কৰিব লাগিব। তেখেতলোকক একেবাৰে যদি আমি কওঁ নামানো, আপোনালোকৰ কথা নামানো, সেইটো এটা বেলেগ এটা পৰিৱেশ হ'ব। সেইটো মই অন্ততঃ কৰিব নোৱাৰোঁ বা আমাৰ চৰকাৰখনে কৰিব নোৱাৰে। গতিকে আমি এই বিষয়ে ডেফিনেটলি চিন্তা চৰ্চা কৰিম, আলোচনা কৰিম। কিন্তু যদি মেমৰিয়েলৰ কথা কৈছে, মেমৰিয়েলৰ কাম ইতিমধ্যে আমি মাটিৰ কাৰণে আমি ডিচি মহোদয়াক কৈছোঁ, আমি আকৌ কম অতি সোনকালে যাতে মাটিৰ ব্যৱস্থা কৰে। আৰু কৈছোঁ আৰ্থিক সাহায্যটো ইমান ডাঙৰ ইছ্যু নহয়, সেইটোও কৰি দিম। কিন্তু আপোনালোকে নকৰিছিল, সেইটো ৰেকৰ্ডত আকৌ ক'লোঁ মই। আপোনালোকে নকৰা কামটো আমি কৰিম, আৰু হাউচক মই সেইটো মই আপোনালোকৰ আগত কথা দিছোঁ। Question number 202. মন্ত্ৰী মহোদয় 202 অধিকতমৰ উত্তৰ সদনৰ মজিয়া দিয়া আছে। নহয়, এইটোতো কুৱেশ্যন পনীৰৰ তালুকদাৰ এইফালে। অধ্যক্ষ মহোদয়, আমাৰ ভবানীপুৰ সমষ্টিত এটা পুলিচ ষ্টেচন নাই, দুটা আছে আউটপোষ্ট। এই আউটপোষ্ট দুটা কেতিয়ালৈ PSলৈ ৰূপান্তৰিত হ'ব সেইটোৰ বিষয়ে মই প্ৰশ্ন দিছিলোঁ, আৰু উত্তৰত আহিছে যে এইটো অফিচিয়েল যোগাযোগ চলি আছে। গতিকে কেতিয়ালৈ হ'ব সেইটো জনাব লাগে। দ্বিতীয়তে অতি পৰিতাপৰ বিষয় যে ভবানীপুৰ সমষ্টিত অগ্নি আৰু আপতকালীন সেৱাৰ ব্যৱস্থাটো নাই, আৰু মই সেই বিষয়ে প্ৰশ্ন কৰিছিলোঁ। মন্ত্ৰী মহাশয়ে উত্তৰ দিছে যে 20/5/2015 চনতেই অধিসূচনা জাৰি কৰিছে, আৰু আজিলৈকে মাটিৰ ব্যৱস্থাটো কৰা নাই। আৰু এই মাটিৰ ব্যৱস্থাটো কৰে চৰকাৰী যন্ত্ৰৰ জৰিয়তে, আৰু কিয় কৰা নাই, কেতিয়ালৈ কৰিব? ভবানীপুৰ সমষ্টিত বহুত পৰিমাণে চৰকাৰী মাটি আছে, কিন্তু এই ব্যৱস্থাটো অতি লেহাম গতিত হৈছে, যিটো 15 চনৰ ঘটনা আজিলৈকে মাটিৰ পেপাৰ অহা নাই। গতিকে মহাশয়ে মোক জনাব লাগে অধ্যক্ষ মহাশয়ৰ জৰিয়তে এই ব্যৱস্থাটো অতি সোনকালে কেতিয়া হ'ব? মন্ত্ৰী মহোদয়। অধ্যক্ষ ডাঙৰীয়া, আজিৰ পৰা কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সদনতে কৈছিলে যে যিসকল বিধায়কক
তেখেতলোকৰ নিজ নিজ সমষ্টিৰ এলেকাৰ ভিতৰত থানাৰ প্ৰয়োজন যাতে DGP মহোদয়ক তেখেতলোকে লিখিতভাৱে দিয়ে। এতিয়ালৈকে 8জন বিধায়কে DGP মহোদয়ক তেখেতলোকৰ নিজৰ সমষ্টিত থানা লাগে বুলি লিখিত আকাৰে জনাইছে। তাৰ মাজত সন্মানীয় সদস্যগৰাকী আছে নাই মই নাজানো, কিন্তু তেখেতে যিটো প্ৰশ্ন আনিছে যে তেখেতৰ সমষ্টিত এখন থানা লাগে, সেইখন অতি সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু যিটো তেখেতে এটা কথা কৈছে, যিটো ফায়াৰ ব্ৰিগেড ষ্টেচনৰ কাৰণে মাটি লাগে, মাটিখিনিৰ কামখিনি তেখেতে এইবিলাক ভালকৈ জানি, গতিকে তেখেতে সোনকালে যদি মাটিখিনি আমাক দি দিব পাৰে, আমি যিমান জলদি পাৰোঁ সেই কামটো নিশ্চয়কৈ কৰি দিম। আপুনি MLA ডাঙৰীয়া মাটিটো ডিচিক আপুনি দেখুৱাই দি ফালে সোনকালে কৰে, আৰু মাটিৰ কামটো আৰু আপোনাক ক'ব নালাগে। থেংক ইউ সেকেন্ড সাপ্লিমেন্টারি। অধ্যক্ষ মহোদয়, এই জুলাই মাহতে আপোনালোকে পেপাৰে পত্ৰ পাইছিলে শালবাৰী থানাৰ অন্তৰ্গত আওহতা গাঁৱত সুমিনাথ নামৰ এজনী ছোৱালীৰ ৰেপ কেছত মৃত্যু হৈছিল। গতিকে এইটো বহুত হাহাকাৰ হৈছিল। ঘৰৰ ভিতৰতেই 15 বছৰীয়া ছোৱালীজনী। কুৱেশ্যনৰ লগত সম্পৰ্কীয় কুৱেশ্যন এইটো হোমৰ কুৱেশ্যন। ৰেপ কেছ হৈছিল আৰু এই ছোৱালীজনী কোনো প্ৰশাসনৰ পৰা মই SP-ক নিজে ফোন কৰিছিলোঁ, ফোন ধৰা নাই। তাৰপিছত কিবা সূত্ৰেদি হোমগাৰ্ড এটাৰ দ্বাৰাই মই খবৰ দিলোঁ যে SP-য়ে মোৰ ফোন নধৰে, বাক্সাৰ SP-য়ে, গতিকে কওক যেনেকৈ ৰেপ কেছ এটা হৈছে একশ্যন ল'ব লাগে। থানাৰ লগত কি সম্পৰ্ক? থানাৰ লগত ৰেপ কেছ যেতিয়া হয় নহয় আপোনাৰ কুৱেশ্যনটো হ'ল থানা স্থাপন কৰা। এইটো সেইখন থানা নথকাৰ কাৰণে হৈছে বুলি আপুনি কৈ দিলে হ'ল, সোনকালে কৰিব লাগে। ঠিক আছে, আপুনি সোধক প্ৰশ্নটো। গতিকে এইটো কথাটো হৈছে, সেইকাৰণে মই কৈছিলোঁ তাৰ ওচৰতে আমাৰ মইনামতি বজাৰ আৰু মাজগাঁও, ইয়াত এখন থানাৰ বিশেষ প্ৰয়োজন, কাৰণ এইটো বাক্সা ডিষ্ট্ৰিক্টত পৰে, অলপ দূৰ হয়। গতিকে ইয়াৰ লগত থানা লাগে। আৰু তাৰ লগত এই যি ৰেপ কেছত কিশোৰীগৰাকী মৃত্যু হ'ল, থানা এই চৰকাৰে যেন এই বিষয়ে ডিপাৰ্টমেণ্টে কিবা ব্যৱস্থা লয়। মাননীয় সদস্যগৰাকীয়ে যি এটা বিশেষ কেছৰ কথা কৈছে, এই বিষয়ে নিশ্চয়কৈ মই আকৌ কৈছোঁ, একেটাইপতে কৈ থকা হৈছে। তথাপিতো কৈছোঁ চিৰিয়াছলি ডিছকাছ কৰিম। তেখেতে মোক এবাৰ লগ কৰিব, ভালকৈ আলোচনা কৰিম। থানাৰ কথাটো ইতিমধ্যে মই ক'লোৱেই। ঠিক। ৰফিকুল, এই কিবা দুৰ্গাদাস বড়ো। আমাৰ ফণী তালুকদাৰ ডাঙৰীয়া বিধায়কে যিটো কুৱেশ্যন আনিছে, আপোনাৰতো থানা হোৱা নাই, তাৰ কাৰণে আপুনি থানা বিচাৰিছে ভবানীপুৰত। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, ভবানীপুৰতকৈও ডেঞ্জাৰাছ। নহয় এইটো ভবানীপুৰৰ পৰা আহিব নালাগে। ভবানীপুৰ নালাগে, ভবানীপুৰ ইৰিলেভেণ্ট কুৱেশ্যন কৰিব নালাগে, আৰু অধ্যক্ষ সময় নাই। অধ্যক্ষ মহোদয়, ভবানীপুৰৰ বিষয়ে ভবানীপুৰৰ চবৰে আছে। আপোনাক এদিনা ভেৰগাঁৱত দি দিলে থানা, মানে মুখ্যমন্ত্ৰীয়ে। ভবানীপুৰৰ থানা যিদিনা হ'ব না হৈছে অধ্যক্ষ মহোদয়, ভবানীপুৰৰ থানা যিদিনা হ'ব, হয়, থানাখন হওঁতে চৌহদৰ ৱাল যাতে দিয়ে, হয়, তাত আৰ্মছ এমুনেশ্যন থাকে, আপোনালোকে চবেই জানে। এতিয়া কালাইগাঁও সমষ্টি ব্ৰিটিছৰ দিনৰ কালাইগাঁও ফালে আৰু কেনেকৈ আহে? তাতে ৱাল নাই, খালাইগাঁৱত ৱাল নাই। খালাইগাঁৱত ৱাল নোহোৱাৰ কাৰণে হৈছে। কৰিব লাগে। মন্ত্ৰী ডাঙৰীয়া, খালাইগাঁৱৰ ৱাল নোহোৱাৰ কাৰণে যিটো হৈছে, ভবানীপুৰ যাওঁতে নহয়। ৱাল নাই দাদা, সন্মানীয় সদস্যগৰাকী, মানে কলেগাঁৱত ৱাল নাই। ঠিক আছে, আমি এইবাৰ আমি যি মৈত্ৰী আঁচনিৰ অধীনত আপোনালোকে সকলোৱে দেখিছে যে অসমৰ যিসমূহ থানা ইতিমধ্যে হৈছে বিশ্বমানৰ থানা। ভাৰতবৰ্ষৰে হয়তো বহু জাগাত এনেকুৱা থানা নাই। গতিকে আমিতো আমাৰ চৰকাৰখনক আমিতো সকলোৱে আপোনালোকে ধন্যবাদ জ্ঞাপন কৰিব পাৰে, বা গৃহ বিভাগক আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ যে এনেকুৱা থানা অসমৰ ক'তো নাই, ভাৰতবৰ্ষতো বহু হয়তো জাগাত নাই, আনকি দিল্লীতো নাই। আচ্ছা, চবতে এইটো নিশ্চয় কৰা হ'ব। তাৰ লগতে মাননীয় সদস্যগৰাকীয়ে যিটো কৈছে, মৈত্ৰী থানাখনৰ লগত ৱাল বাউণ্ডেৰী যাতে থাকে, তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। আশৰাফুল। মাননীয় অধ্যক্ষ মহোদয়, ভবানীপুৰ সমষ্টিৰ যি প্ৰশ্ন ইয়াত উত্থাপিত হৈছে, এয়া সঁচাকৈ তাৎপৰ্যপূৰ্ণ। অগ্নি নিৰ্বাপক কেন্দ্ৰ সঁচা অৰ্থতেই প্ৰয়োজন, আৰু একেটা সময়তে অগ্নি নিৰ্বাপক কেন্দ্ৰসমূহত
ডুবালু ইত্যাদি ভবানীপুৰৰ কথাটো হয়, ক'বা। ভবানীপুৰৰ কথাই কৈ অঁ আছো। চবে ভবানীপুৰ জানে যে ভবানীপুৰ কাষৰে সমষ্টি, গতিকে অঁ, ক'বই লাগিব। আচ্ছা, ঠিক আছে। তো ভবানীপুৰৰ যি দৃশ্য, এই দৃশ্য কিন্তু সামগ্ৰিকভাৱে প্ৰায় ঠাইতে পৰিলক্ষিত হয়। আজি থানাৰ ৰিঅৰ্গেনাইজেশ্যনৰ প্ৰয়োজনীয়তা হৈছে। থানাৰ যি এলেকা, আজি যদি আপুনি বাগবৰ সমষ্টি চাই, আৰু বাগবৰ ফালে লৈ গ'লা। ছাৰ মই উদাহৰণটোতো দিব লাগিব, তেনেহ'লে দেখা যায় যে বাগবৰ থানা কিন্তু সমষ্টি গৈ সোমাই আছে বাগবৰ পাহাৰৰ সিপাৰৰ পৰা প্ৰায় 12-14-20 কিলোমিটাৰ 25 কিলোমিটাৰ নদী পাৰ হৈ জনীয় সমষ্টিৰ ভিতৰত। হ'ব, ছাৰ, এই অৱস্থাটো হৈছে। ছাৰ মই মোৰ প্ৰশ্নটোহে ক'ব বিচাৰিছো, এইটো প্ৰশ্নটো কোৱা। গতিকে ছাৰ আমি ভাবোঁ যে থানাৰ ৰিঅৰ্গেনাইজেশ্যনটো কেতিয়ালৈ হ'ব, এই কথাটো হ'ব লাগে। আৰু একেটা সময়তে অগ্নি নিৰ্বাপক বাহিনীসমূহত যি ডুবালু বা অন্যান্য বানপানী বা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজিবলৈ যিসকল কৰে, তেওঁলোকে আৰু অধিক কাৰ্যক্ষম আৰু এই বাহিনীটো বঢ়াব ভংগত। আৰু অন্তিমটো কথা যিটো হৈছে চেঙা সমষ্টিৰ দক্ষিণ পাৰত 4খন গাঁও পঞ্চায়ত আছে। ছাৰ, দক্ষিণ পাৰ দক্ষিণ 4খন গাঁও পঞ্চায়ত আৰু বৰপেটা জিলাৰ 4খন এইখন। আৰু পঞ্চায়তত বাকী কুৱেশ্যনাৰ বিলাক লাগে নে নালাগে? নহ'লে মই ইয়াতে এৰি দি থাকিম। সমষ্টিৰ দক্ষিণ পাৰত থকা বাকী কুৱেশ্যনাৰ বিলাকক লাগে না নালাগে? নিৰ্বাপক কেন্দ্ৰ সম্পৰ্কে মন্ত্ৰী মহোদয়ে জনাব। হ'ব, আশৰাফুল বহা। অধ্যক্ষ ডাঙৰীয়া, ছাপ্লিমেণ্টাৰী কুৱেশ্যনত এটা পাৰে হয়তো ক'বলৈ, মোৰ যদি ভুল হোৱা নাই। তেখেতে 3টামান ক'লে, 3টামান ক'লে, গতিকে 3টাৰ উত্তৰ একেলগে দিবলৈ, কিন্তু সাৰাংশটো একেটাই, সাৰাংশটো একেটাই। তেখেতে ক'লে যে ডেভেলপ কৰিব লাগে। সেইটো এই বিষয়ে আমি ইতিমধ্যে কৈছোঁ যে মৈত্ৰী আঁচনিৰ অধীনত আমি অসমৰ থানাসমূহক ডেভেলপ কৰি আছোঁ। এইবাৰো নিশ্চয়কৈ কৰিম, ভৱিষ্যতেও কৰিম। অসমৰ প্ৰত্যেকখন থানাক বিশ্বমানৰ থানা হিচাপে গঢ় দিম। ঠিক আছে দে। জাকিৰ, ভবানীপুৰৰ বিষয়ে ক'বা, নহ'লে বেকাৰত সদায় একে কথা চবতে হাত দি থাকিলে বেলেগৰ কি হ'ব? অধ্যক্ষ ডাঙৰীয়া, ভবানীপুৰত এখন অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ এটা বিচাৰিছে। এতিয়া মোৰ কথা হ'ল, অসমত ইতিমধ্যে অগ্নি আৰু আপতকালীন সেৱা কেন্দ্ৰ বহুত আছে আৰু নতুনকৈ বহুতক লাগে। কাৰণ ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ লগত অসমত ভূমিকম্পৰ যিটো আহি থকা সংখ্যা বাঢ়ি আছে, ভূমিকম্পৰ প্ৰৱণতা বাঢ়ি গৈছে আৰু হৈ আছে। গতিকে জুয়ে বিভিন্নজনৰ, অগ্নিয়ে বিভিন্নজনৰ জীৱন সম্পত্তি বিনষ্ট কৰিছে। গতিকে যে অগ্নি আৰু আপতকালীন সেৱা বাহিনীক সষ্টম কৰিবলৈ, আধুনিকৰণ কৰিবলৈ, তেওঁলোকক অগ্নি নিৰ্বাপক গাড়ীৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সঁজুলি উন্নতমানৰ কৰিবলৈ ইতিমধ্যে বিভাগে কি কি ব্যৱস্থা হাতত লৈছে, পৰৱৰ্তী দিনত কি কি ব্যৱস্থা হাতত ল'ব, তাৰ কাৰণে আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। আমি অসম আৰক্ষীক আধুনিকীকৰণ কৰিবলৈ যথেষ্ট কাৰ্যসূচী ইতিমধ্যে লৈছোঁ। 1 ছেপ্টেম্বৰৰ পৰা প্ৰায় 15,000 আৰক্ষীৰ জোৱান নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। থানাসমূহ ইতিমধ্যে আমি আধুনিকীকৰণ সবলীকৰণৰ কাৰণে চেষ্টা কৰিছোঁ। আমি কেইবাটাও নতুন বেটেলিয়ন গঠন কৰি আৰক্ষী বিভাগটোক শক্তিশালী কৰিব বিচাৰিছোঁ। গতিকে তাৰে অংশ বিশেষ হৈছে আমাৰ ফায়াৰ ব্ৰিগেড ষ্টেচন বা সেই ডিপাৰ্টমেণ্টটো। এই ক্ষেত্ৰতো আমি যিখিনি ডেফিনেটলি কৰিবলগীয়া আছে কাম কৰিম বুলি সদনক মই আশ্বস্ত কৰিছোঁ। এতিয়া কুৱেশ্যন নম্বৰ 203, কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া নাই, এতিয়া আমিনুল ইছলাম ডাঙৰীয়াক অথৰাইজ কৰি গৈছে। মন্ত্ৰী মহোদয়। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত দিয়া আছে। ছাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়, আমি দেখিছোঁ যে আমাৰ যি প্ৰশ্নৰ এনচাৰটো দিছে, শিলচৰ ফ্লাইঅভাৰৰ কাৰণে NH-37 লগত যিটো ষ্টেচন এপ্ৰ'চ ৰোড তাত দিছে যে সেইটোত কেইবাবাৰো জৰীপ কৰা হৈছে, কিন্তু তাত ফেচিবিলিটি নাই বুলি কোৱা হৈছে। আমি লক্ষ্য কৰিছোঁ যে শিলচৰ অসমৰ এখন দ্বিতীয় বৃহত্তম চহৰ বুলি ক'লে ভুল নহ'ব। আৰু এই চহৰটো গোটেই বৰাক ভেলীৰ এটা হেড কোৱাৰ্টাৰ, লগতে মিজোৰাম, মণিপুৰ, নাগালেণ্ডৰ লগতো কানেক্টিভিটি আছে। আৰু যিটো আপোনালোকক আমি ক'ব বিচাৰিছোঁ যে প্ৰেমতলা পইণ্টৰ পৰা মেহেৰপুৰলৈকে মাত্ৰ 2.5 কিলোমিটাৰ জেগা। এই 2.5 কিলোমিটাৰ জেগাৰ ভিতৰত আমি দেখিছোঁ যে তাত মেডিকেলৰ লিংক ৰোড, মেডিকেল আমাৰ যিটো শিলচৰ মেডিকেল কলেজ, আমি পলিটেকনিকেল কলেজ, আসাম ইউনিভাৰ্চিটি, ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ, ভেটেনাৰী হেড কোৱাৰ্টাৰ, ASTC লিংক ৰোড, গোটেইখিনি সেই ইম্পৰ্টেণ্ট সেইখিনি জেগাৰ কেইবাটাও মানে এডুকেশ্যনেল ইনষ্টিটিউশ্যন, মানে ইউনিভাৰ্চিটি, মেডিকেল কলেজ, REC এনেকুৱা ইম্পৰ্টেণ্ট আছে। তাত সেই 2.5 কিলোমিটাৰ যাওঁতে প্ৰায় 3 ঘণ্টা 2.5 ঘণ্টামান সময় লাগে। আৰু তাত যদি কোৱা হয় যে ফেচিবিলিটি নাই, মই ভাবোঁ যে এইটো পুনৰ বিবেচনা কৰিব লাগে। আৰু এট এনি কষ্ট কৰিব পৰা যাব নেকি, আকৌ পুনৰ বিবেচনা কৰা হ'ব নেকি, এই সম্পৰ্কে অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক জানিব বিচাৰিছোঁ।
ডাঙৰীয়া আমি উত্তৰত কৈছোঁ যে ফিজিবিলিটি ৰিপৰ্টত কোৱা হৈছে যে তাত উচ্ছেদকৰণৰ সমস্যা আহিব, ভূমি অধিগ্ৰহণৰ সমস্যা আহিব। গতিকে তাতে এই মুহূৰ্তত ফিজিবিলিটি ৰিপৰ্টত কোৱা হৈছে যে এই মুহূৰ্তত কিছু অসুবিধা আছে। কিন্তু মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে আমি উপলব্ধি কৰোঁ যে উক্ত স্থানত এখন ফ্লাইঅভাৰ দৰকাৰ। অধ্যক্ষ ডাঙৰীয়া, মোৰ যিমান মনত পৰে আজিৰ পৰা প্ৰায় 10 বছৰ আগতে আমি তেতিয়া চৰকাৰে গুৱাহাটী ক্লাবত এখন ফ্লাইঅভাৰ কৰিম বুলি সিদ্ধান্ত লৈছিলে। কিন্তু কি হ'ল, তাতো তাৰ যিখিনি স্থায়ী আৱাসী বা বাসিন্দা বা ব্যৱসায়ীস্থলী ব্যৱসায় কৰা ব্যক্তিসকল তেওঁলোকে আপত্তি তুলিছিল যে তাতে উচ্ছেদ হ'ব নোৱাৰিব, তাতে জাগা নাই, তেওঁলোক বেলেগ পিছফাললৈ যোৱাকৈ জাগা নাই। কিন্তু তাৰ কাৰণে আজিও তাত এখন ফ্লাইঅভাৰ নহ'ল, মোৰ যিমান মনত আছে। গতিকে তেনেকুৱা কাৰণতে শিলচৰৰ এই স্থানতো এই উৰণীয়া সেতুখন এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা হোৱা নাই। কিন্তু মই আকৌ কৈছোঁ যে তাত এখন কিন্তু উৰণীয়া সেতুৰ প্ৰয়োজন। গতিকে আমি আকৌ ফিজিবিলিটি ৰিপৰ্ট বিচাৰিম, আকৌ আমি চেষ্টা কৰিম। যদি মানুহখিনিক আমি মানুহক বুজাব লাগিব। শিলচৰ টাউনত আপোনালোক সকলোৱে যায়, আমিও যাওঁ, তাত দেখা পাওঁ যে ৰাস্তাবিলাক ঠেক, আনকি ক'ৰবাত ৰাস্তাৰ ওপৰত চৰকাৰী মাটিতো বিল্ডিং বনাইছে। কিন্তু কিছুমান এনেকুৱা সমস্যা আহে যে মানুহখিনিৰ ঘৰটো যদি ভাঙি দিয়া যায় তাত অলপ মানৱীয়তাৰ কথাও আহি পৰে। সেই কথাবিলাক চিন্তা কৰি চালি জাৰি চাই আমি কিন্তু এটা সিদ্ধান্ত ল'ব লাগিব যে তাত এখন এদিন ফ্লাইঅভাৰ হ'ব লাগে। মাননীয় সদস্যগৰাকী আচলতে কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া ইয়াত নাই, তেখেতৰ কুৱেশ্যনটো আমিনুল ইছলাম ডাঙৰীয়া আনিছে। তেখেতৰ লগত মই কথা পাতিম বা আমাৰ ডিপাৰ্টমেণ্টে কথা পাতিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা পাতিব। তাৰ পাছত আমি তাত কেনেকৈ এখন ফ্লাইঅভাৰ কৰিব পাৰি তাৰ কাৰণে আমি কাম কৰিম। ধন্যবাদ। সেকেন্ড সাপ্লিমেন্টারি আছে। সেকেন্ড সাপ্লিমেন্টারি। অধ্যক্ষ মহোদয়, কথাটো হৈছে যে সঁচা অৰ্থত আমাৰ মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত আমাৰ মেডিকেল কলেজ নাই। ইমান বেছি হেফাজাৰ্ট, ইমান বেছি ট্ৰাফিক তাত, এইটো কল্পনা কৰিব নোৱাৰি। আৰু গোটেই শিলচৰ টাউনখন মানে নতুনকৈ কিবা কৰা যায় নেকি, নতুনকৈ কিবা চিন্তা চৰ্চা কৰা যায় নেকি? একদম এনেকুৱা এটা অৱস্থা, কোনো কাৰ পাৰ্কিং কৰিব নোৱাৰি, ৰাস্তাৰ মাজত কাৰ পাৰ্কিং কৰাই থৈ গুচি যায়। আমি যেতিয়াই শিলচৰত যাওঁ এই বস্তুটো ফেচ কৰোঁ। মই ভাবোঁ যে তাৰ কাৰণে এটা প্লানিং কৰি কেনেকৈ শিলচৰখন এখন এটা প্লান চিটি কৰিব পাৰোঁ আৰু লগতে কাৰ পাৰ্কিংৰ ব্যৱস্থা কৰিব পাৰি নেকি তাৰ সম্পৰ্কে আপোনালোকে ক্লিয়াৰ কৰিব। অধ্যক্ষ ডাঙৰীয়া, আচলতে এই কুৱেশ্যনটো আৰ্বান ডেভেলপমেণ্ট ৰিলেটেড হ'ব। তথাপিতো মই কওঁ, মই আৰ্বান ডেভেলপমেণ্টৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। অলপ মই জানো, মই 3 বছৰ যেতিয়া আৰ্বান ডেভেলপমেণ্টৰ মন্ত্ৰী হিচাপে আছিলোঁ, শিলচৰত চাগে অসমৰ অন্যতম টাউন য'ত আমি বেছিকৈ পুঁজি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। তাত সমস্যা কিছুমান আছে অধ্যক্ষ ডাঙৰীয়া। প্ৰায় 200 কোটি টকাৰ আমি এটা অমৃতৰ অধীনত পানী যোগানৰ আঁচনি কৰিছোঁ। তাতে আমি যিটো অভাৰহেড টেংকি হয়, সেই অভাৰহেড টেংকি বনোৱাৰ জাগা আজিৰ পৰা 6 মাহলৈকে যেতিয়ালৈকে মই মন্ত্ৰী আছিলোঁ, এইকেইদিনত মই নাজানো, তেতিয়ালৈকে আমি উলিয়াব নোৱাৰিলোঁ। পাইপিঙৰ কাম ষ্টাৰ্ট হৈ গ'ল। সৰু সৰু পাইপো নহয়, প্ৰকাণ্ড ডাঙৰ ডাঙৰ পাইপ। আমাৰ উপাধ্যক্ষ ডাঙৰীয়া সেইখিনি সময়ত সেই ডিপাৰ্টমেণ্টটোৰ চেয়াৰমেন আছিলে, তেখেতেও জানে। তাত সমস্যাবিলাক মাটিৰ অধিগ্ৰহণৰ সমস্যা আছে। যদি কোনোবাই দখল কৰি আছে, ঠিক আছে, সেইটো আলোচনা কৰিম। কিন্তু মই আকৌ কৈছোঁ, মই সেই ডিপাৰ্টমেণ্টৰ এতিয়া মন্ত্ৰী নহয়। মই জানো কাৰণেহে অকণমান কৈছোঁ। কুৱেশ্যনটো একেবাৰে মই কৈ থ'ব পাৰিলোঁ হয়, চিন্তা কৰিম বুলি বহি থাকিব পাৰিলোঁ হয়। মই তেনেকৈ কৰিব খোজা নাই। মই PWDও নাচাওঁ, আপোনালোকে জানে, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপেহে মই উত্তৰ দিছোঁ। তথাপিতো যিমানখিনি পাৰোঁ দিবলৈকে চেষ্টা কৰিছোঁ, ভুল হ'লে বেয়া নাপাব। গতিকে মই বেলেগৰ ডিপাৰ্টমেণ্টত কৈ আছোঁ। আৰু CIDFৰো যথেষ্ট টকা দিয়া হৈছে, 200 কোটি টকা CIDFৰো দিয়া হৈছে। মই ইতিমধ্যে কৈছোঁ যে যিমানখিনি পুঁজি দিছিলোঁ অসমৰ অন্যান্য চহৰত, প্ৰায় 100খন চহৰৰ ভিতৰত সকলোতকৈ বেছি যদি 4-5খন চহৰত দিছিলোঁ, তাৰ মাজত শিলচৰো অন্যতম। কামবিলাক কৰি আছোঁ, কিন্তু আৰু ডেফিনেটলি কৰিব লাগে। কিন্তু মানুহেও তাত অলপ কিছু এৰা ধৰা কৰিব লাগিব। এই যে অভাৰহেড টেংকিটোৰ কথা, মই 1 মিনিটতে ক'ম। কলেজ এখনৰ যদি 1 বিঘা মাটি দি দিয়ে, তাত আমি অভাৰহেড টেংকিটো কৰিব পাৰোঁ। তাৰ কাৰণে DC লগত কথা পাতিছোঁ বহুতবাৰ, আগৰ বিধায়কৰ লগত বহুতবাৰ কথা পাতিছোঁ, সাংসদ ডাঙৰীয়াই চেষ্টা কৰি আছে। সেই মানুহখিনি বুজাব নোৱাৰে। গতিকে সকলোৱে যাতে বুজি অলপ এৰা ধৰা কৰি কামখিনি কৰিব পাৰে, সহায় কৰিলে আমি আৰু উন্নয়ন ত্বৰান্বিত কৰিব পাৰোঁ। ঠিক আছে। মিছবাহুল ইছলাম লগ মাইক
আমার শিলচরের রাস্তাবোৰ সৰু, তাৰ ভিতৰত ট্রাফিক খুব বেশি। অন্তত আপনার প্রেমতলা পয়েন্ট আর রাঙ্গিরখাড়ি পয়েন্টত 2টা ফ্লাইওভার করে দিলে হ্যাঁ কিছুমান ট্রাফিকের প্রবলেম সলভ হব। আপনি এইটো ব্যবস্থা মন্ত্ৰী মহোদয়। সন্মানীয় সদস্য এগৰাকীয়ে যিটো কথা কৈছে মই উপলব্ধি কৰোঁ যে অসম চৰকাৰে প্ৰত্যেক বছৰটো অতি কমেও 10খন 15খন ফ্লাইঅভাৰ কৰিব লাগে, অতি কমেও কৈছোঁ মই। কাৰণ মানুহ আমি ভৱিষ্যতত আমি যান জঁটৰ পৰা মুক্তি পাবলৈ কমিউনিকেশ্যনটো আৰু ষ্ট্ৰং কৰিবলৈ ফ্লাইঅভাৰ ইজ মাষ্ট। কিন্তু ফ্লাইঅভাৰৰ কাৰণে অলপ সমস্যা আছে, যিটো সন্মানীয় সদস্য কৰিমুদ্দিন বৰভূঞাৰ প্ৰশ্নত আমিনুল ইছলাম ডাঙৰীয়াই কৈছে। সেই ৰাস্তাটোদি মই বহুতবাৰ গৈছোঁ। সেই ৰাস্তাটো খুব বেছি কিমান 30 ফুটৰ এটা ৰাস্তা। মই সেইদিনাখন আজিৰ পৰা কেইদিনমানৰ আগত যেতিয়া গৈছিলোঁ, যেতিয়া আমাৰ এটা মিজোৰামৰ বৰ্ডাৰত যিটো ঘটনা ঘটিছিল, সেইদিনাখনো মই তাত গৈছিলোঁ। আমি যেতিয়া মেডিকেল কলেজৰ পৰা শিলচৰ IB-লৈকে আহিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত গাড়ীতে আমি আছিলোঁ, ময়ো আছিলোঁ, গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰী আছিলে। আমাক এগৰাকীয়ে দেখাই দিছিল এটা পাৰ্টিকুলাৰ বিল্ডিং। সেই ৰাস্তাটোৰ কথাই মই কৈছোঁ। এই পাৰ্টিকুলাৰ বিল্ডিংটোত ৰাস্তাটো অতি কমেও 7 ফুট আগত আহি পেলাই একে ৰাস্তা য'ত পকা কৰিছোঁ, য'ৰ পৰা আমি পিচ কৰিছোঁ, তাত আহি পেলাই ঘৰ বনাইছে, গতিকে মানুহে অলপ যদি এটা ঘৰৰ কথাই কৈছোঁ, তেনেকুৱা 20টা আছে, 20টা নহয়, গোটেই ৰাস্তাটো আছে। ভাঙি দিবলৈ গ'লে আপোনালোকে সেই আন্দোলন কৰিব। হ'ব, গতিকে কিছু এৰা ধৰাৰ মাজেৰে কিন্তু কাম কৰিব লাগিব। মই কৈছোঁ যে ব্যক্তিগতভাৱে মই উপলব্ধি কৰোঁ ফ্লাইঅভাৰটো লাগিবই, যাতে কমিউনিকেশ্যন আমি ষ্ট্ৰং কৰিব পাৰোঁ। থেংক ইউ। দীপায়ন চক্ৰৱৰ্তী। স্যার, এইটো কুৱেশ্যনত মোৰ এটা সাপ্লিমেণ্টাৰী আছিলে। মাননীয় মন্ত্ৰী মহোদয় কৈছে আমাৰ শিলচৰ বহুত পুৰণি ঘৰ, কিন্তু মই দেখিলোঁ যে মানে শিলচৰৰ মেইন প্ৰব্লেমটো হ'ল ৰাস্তাটো সৰু হৈ গ'ল। সেইটো কাৰণে যে তেতিয়া সময়ত যিটো কংগ্ৰেছ চৰকাৰ আছিলে, এই কংগ্ৰেছ চৰকাৰৰ সময়ত বহুত মানুহ ৰাস্তা এনক্ৰ'চ কৰিলে, কিন্তু ৰাস্তাটো এনক্ৰ'চ ৰিমুভ কৰাৰ কাৰণে তেতিয়া চৰকাৰত কোনো ষ্টেপ লোৱা নাই। কিন্তু এইটোৱে ডাঙৰ সমস্যা, আমাৰ ৰাস্তা আৰু ড্ৰেইনবিলাক নালাবিলাকৰ এনক্ৰ'চমেণ্টৰ কাৰণে বহুত ডেভেলপমেণ্টেল ৱাৰ্কটো মানে স্থগিত হৈছে। সেইটো কাৰণে মই অধ্যক্ষ মহোদয়ক এইটো ক'ব বিচাৰিছোঁ যে যিমান সোনকালে হয় মানে এনক্ৰ'চমেণ্টটো আহিব লাগিব। আৰু আপোনাৰ মোৰ এটা আনচাৰ্ড কুৱেশ্যন আজি আছিলে এই এনক্ৰ'চমেণ্টৰ কাৰণে। এইটো PWDৰ পৰা এটা আনচাৰ আহিছে যে ছেকেণ্ড আৰু ৰেকৰ্ড মতে এইটো PWDৰ ওচৰত কোনো ৰেকৰ্ড নাই। ছেকেণ্ড আৰেষ্ট ৰেকৰ্ডটো কৰা কুৱেশ্যনটো সেইটো মই কৈছোঁ যে মানে মন্ত্ৰী মহোদয়ক মই এইটো কৈছোঁ যে যিমান সোনকালে হয় এই আমাৰ এনক্ৰ'চমেণ্টটো এৰিব লাগিব। এনক্ৰ'চমেণ্টটো এৰিলে এইটো মানে ডেভেলপমেণ্ট ৱৰ্কবিলাক হ'ব। যাই কথা একেই, সেইখিনি একেই ঠাই। তথাপিতো অধ্যক্ষ ডাঙৰীয়া এনক্ৰ'চমেণ্টৰ ক্ষেত্ৰত পলিটিকেল উইল বহুত ইম্পৰ্টেণ্ট। গতিকে সন্মানীয় বিধায়কগৰাকী, তেখেত শিলচৰ সমষ্টিৰ বিধায়ক, তেখেতে কৈছে এনক্ৰ'চমেণ্ট এভিকশ্যন হ'ব লাগে। আৰু বাকী সদস্যসকলেও যদি কয় ডেফিনেটলি আমি এই বিষয়ে চিন্তা চৰ্চা কৰিম। আপুনিতো শিলচৰ নহয়, ঠিক আছে কৰিম, তেতিয়াহ'লে আমি কৰিম। কিন্তু আপোনালোকে এতিয়া এটা কথা দিয়ে, বস্তুবিলাক দুতলীয়া হ'ব নাপায়। এটা জেগাত এভিকশ্যন কৰিলে আপোনালোকে হুলস্থুল কৰি দিয়ে, এটা জেগাত হুলস্থুল কৰিলে আপোনালোকে তাল ভাল লগাই দিয়ে, গোটেই অসম হাহাকাৰ কৰি দিয়ে। ইয়াত এডজৰ্ণমেণ্ট মোচন আনে, ইয়াতে আপোনালোকে সভাস্থগিত প্ৰস্তাৱ মানে, ইয়াতে আপোনালোকে সদন ত্যাগ কৰে, মানে খেন্দুক দেখি ৰহা, খেন্দুক দেখি বন্ধা। এইটো হয়নে নহয় কওক? মানে ক'ৰবাত কৰিব কয়, ক'ৰবাত কৰিব নকয়, হয় এতিয়া হয়নে? এতিয়া হয়নে নহয়? এতিয়া আপোনালোকে শিলচৰ টাউনৰ কথা কৈছে, জাকিৰ হুছেইন কৰক কৰক কৰক, কমলাক্ষ ডাঙৰীয়াই কৈছে কৰক কৰক কৰক, কিন্তু যেতিয়া বৰ্ণাঞ্চলত গৈ পেলাই দখল কৰে, তাক যেতিয়া আমি উচ্ছেদ কৰিম, কৰিব নোৱাৰে হুলস্থুল কৰে। আপোনালোকে কোনটো কৰিম কওক? নহয়, এটা হ'ব লাগিব। বিধায়কসকলে নিজে আমি এইখন বিধানসভাত এটা আজি কথা আমি আজি এটা কথা আজি বিৰোধীসকলে কৈছে যে এভিকশ্যন হ'ব লাগে। এইটো প্ৰিন্সিপল এটা থাকিব নেকি কওক? সদায় থাকিবনে আপোনালোকে? এই প্ৰিন্সিপলটো থাকিব লাগিব। আজি আপোনালোকে গতিকে প্ৰিন্সিপল এটা হ'ব লাগে, আপোনালোকক তেনেকে থাকিবলৈ অনুৰোধ কৰিছোঁ। হ'ব, এতিয়া যেতিয়াই এভেকশ্যন হ'ব, লোকেলখিনিও ৰাইজক বুজাবলৈ বিধায়কখিনিও কপাৰেট কৰিলেই হ'ল বিভাগক, তেতিয়া আমাৰ সেই আঁচনিবিলাক ৰূপায়ণ হ'ব। হ'ব হ'ব জাকিৰ ছাৰ আছে আৰু নালাগে মোৰ মতে। হা কোনটো?
দৰং হৈ গ'ল আৰু অধ্যক্ষ মহোদয় আচ্ছা যে আমাৰ কৰিমুদ্দিন বৰবৰীয়াৰ নাই কথা একেই অভাৰমেজ হ'ব লাগে শিলচৰৰ যিটো মানে নাই ছাৰ বেলেগ কথাটো বেলেগ এই শিলচৰ যিটো এতিয়া কথা হৈছে শিলচৰৰ যে ৰাস্তালৈকে কথা হৈছে এই ৰাস্তালৈকে আমাৰ সম্পৰ্ক আছে আমাৰ অভিভাৱক মিনিষ্টার আৰু আপোনাৰ কি আছে প্ৰশ্নটো কৰক সিধা কয় কৈ আছো স্যার আজকে আমরা হাইলাকান্দি থেকে এয়ারপোর্ট যাইতে প্রায় 7 ঘন্টা লাগে 7 ঘন্টা লাগে ও কারণে 2 থেকে 2.5 ঘন্টার রাস্তা কিন্তু এই জঞ্জাটের কারণে আমরা 7 ঘন্টা সময় লাগে যে 7 ঘন্টায় আমরা হাইলাকান্দি থেকে গুয়াহাটি আইতে পারি এখন কি করতে লাগে সরকার আজকে আমার অভিভাবক মিনিস্টার সাহেব আসুন সেম সমস্যা এটা ওই যে হাইলাকান্দির একটা সমস্যা সেম যে এখন আমার প্রশ্নটা কি স্যার কই আছে সমস্যাটা বুঝছে স্যার কই আছে স্যার এইটো এটা মেইন স্টেশনটা হাইলাকান্দি টাউনৰ ভিতৰত সেইটোৰ কাৰণে এটা ইউ টাৰ্ণ কৰিছে সাইন্টিফিকেল ৱে নাই এই কাৰণে জঞ্জাট সমস্যা হৈ থাকে এইটো কাৰণে হাইলাকান্দি এটা ওভাৰব্ৰিজৰ একান্ত প্ৰয়োজন শিলচর থেকে হাইলাকান্দি স্যার অন্য দিনে হবে স্যার সেম রোড আজকে হচ্ছে স্যার সেম রোড কোয়েশ্চন নাম্বার 204 সেম রোড স্যার কোয়েশ্চন নাম্বার 204 সেম রোড স্যার এক মিনিট স্যার স্যার সেম রোড স্যার আপনি মন্ত্রীকে লিখি দেন ঠিক আছে হবে ঠিক আছে অধ্যক্ষ মহোদয় নমস্কাৰ মই আমাৰ শিক্ষা মানে আমাৰ শক্তি বিভাগৰ মন্ত্ৰীক 3টা প্ৰশ্ন কৰিছিলোঁ লে কৰাই নাই এটা সাপ্লিমেন্টারি মোৰ 3টা প্ৰশ্ন আছিল প্ৰথমটো হ'ল কমলপুৰ সমষ্টিৰ অন্তৰ্গত দীনদয়াল গ্ৰাম্য বৈদ্যুতিকৰণৰ জৰিয়তে কিমানখন গাঁও বৈদ্যুতিকৰণ কৰা হ'ল আৰু কিমানখন গাঁৱলৈ বৈদ্যুতিকৰণৰ কৰা হোৱা নাই বিতং জনাব মই এই কথাখিনি কোৱাৰ আগতে এটা সৰু কথা মই কৈ ল'ব লাগিব আজি যোৱা মাহত গুঞ্জন ডেকা বুলি এজন ল'ৰা বিধিয়া জাজিকোনা অঞ্চলৰ আমাৰ মাননীয় সভাপতিৰ ওচৰতে ভৱেশ কলিতা ডাঙৰীয়া ওচৰতে সন্ধিয়া 5মান বজাত মোৰলৈ অচিৰ ফোন আহিলে যে এজন 9 বছৰীয়া ল'ৰা আকস্মিকভাৱে ঢুকাইছে ঘৰৰ আগত আমাৰ অধ্যক্ষ মহোদয় সেইফালে অহা যোৱা কৰে পিছত মই গম পালোঁ মই সেই সময়ত সমষ্টিতে আছিলোঁ মই ততাতৈয়াকৈ তালৈ গ'লোঁ আৰু আচৰিত পাব প্ৰায় 1000মান মানুহ তাতে ৰখি আছে মোক SDE ডাঙৰীয়া বাইহাটা চাৰিআলিৰ তেখেতে মোক ফোন কৰিলে মই ক'লোঁ আপুনি তালৈ নেযাব আৰু অচি মহোদয়কো ক'লোঁ আপোনালোক অলপ সময় ৰওক যেতিয়া তালৈ গ'লোঁ ল'ৰাটো দেখি মোৰ চকুৰ পানী ওলাইছিল মই মাক বাপেকক সুধিলোঁ মাক বাপেকে ক'লে যে এটা শব্দ হৈছে ঘৰৰ আগত কণমানি ল'ৰাটো ওলাই গৈছে আৰু এখন টিঙৰ ওপৰত এডাল ইলেক্ট্ৰিক তার এডাল ছিঙি পৰিছে আৰু সি ওচৰত তাতে থিয় দিওঁতে সেই তাতে শক হৈ ল'ৰাটো মৃত্যু হৈছে এতিয়া মই আমাৰ ইলেক্ট্ৰিকেলৰ মই ইঞ্জিনিয়াৰক সুধিছিলোঁ যে কিয় হ'ল তেখেতে কৈছে যে আমাৰ যিবিলাক এলুমিনিয়াম লাইন আছে এলুমিনিয়াম কণ্ডাক্টৰ যিবিলাক লাইন আছে সেইবিলাক আমি জইনিং দি পেলাই কৰি থাকোঁ অসুবিধা আছে গভৰ্ণমেণ্টৰ এইটো আমি বুজি পাওঁ ছিঙি গৈছে গম নাপায় তেতিয়া মই কৈছোঁ এইটো কি কৰিব পাৰি যে আমি কৰিব লাগিলে এটা উপায় আছে এতিয়া আপোনালোকে জানে দীনদয়ালৰ মানে আমাৰ সৌভাগ্য আঁচনিৰ যোগেদি মানে আমি ঠিক আছে মই বস্তু কথা ঠিক আছে এইটো হৈছে বুজি পালোঁ দুৰ্ঘটনাটো হ'ল আমি আজিকালি মানে মন্ত্ৰী মহোদয়ে এয়াৰবান্স কেবল ABC বুলি এটা কেবল আমাৰ ব্যৱস্থা মন্ত্ৰী মহোদয় কিন্তু খুব কম সংখ্যক হৈছে খুব কম সংখ্যক কি লাগে দিব পাৰি না নোৱাৰে আপুনি কৈ দিয়ক এইটো দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱা ইছ্যু বহুত অসমত হৈ আছে মই মন্ত্ৰী মহোদয়ক এইটোৰ কাৰণে বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় বিধায়ক কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা ডাঙৰীয়াই কমলপুৰ সম্পৰ্কীয় কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিলে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ আমি সদনৰ মজিয়াত দিছোঁ আৰু তেখেতে যিটো বিষয় আজি সদনৰ মজিয়াত অৱগত কৰিছে যে
বিদ্যুতৰ তাঁৰ ছিগি ঘৰত পৰিল আৰু তাতে বৈদ্যুতিকৰণ হৈ এজন কিশোৰৰ মৃত্যু হৈছে। হয় অধ্যক্ষ মহোদয়, এনেধৰণৰ ঘটনা অসমত কেইবা ঠাইতো ইতিমধ্যে ঘটিছে। আচলতে আমাৰ যি বৈদ্যুতিকৰণৰ কাৰণে যিসমূহ ব্যৱস্থা আছে, পোলেই হওক কেবুলসমূহেই হওক, কিছু কিছু ঠাইত যথেষ্ট পুৰণি হৈ গৈছে আৰু সেই পুৰণি তাঁৰসমূহ, সেই খুঁটাসমূহ বদলাবৰ কাৰণে ইতিমধ্যে সময় হৈছে। কিন্তু দুখৰ বিষয় অধ্যক্ষ মহোদয়, আজিৰ পৰা প্ৰায় 3 বছৰ আগলৈকে অসমত সম্পূৰ্ণ বৈদ্যুতিকৰণ সম্ভৱেই হোৱা নাছিল, যাৰ ফলশ্ৰুতিত অসমৰ জনসাধাৰণে কামনা কৰিছিল যে এইখন চৰকাৰে বিদ্যুতৰ পোহৰ নপৰা গাঁওসমূহত বিদ্যুৎ সংযোগ দিব লাগে আৰু তাৰ কাৰণে আমাৰ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছিল। তাৰ ফলশ্ৰুতিত প্ৰায় যোৱা 4 বছৰত আমাৰ গ্ৰাহকৰ সংখ্যা 42 লাখৰ পৰা 64 লাখলৈকে আমি বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু এতিয়াও অধ্যক্ষ মহোদয়, সৌভাগ্য আঁচনি আৰু দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা কেন্দ্ৰীয় চৰকাৰী 2খন আঁচনিৰ জৰিয়তে আমাৰ বিদ্যুতৰ সংযোগ নথকা গাঁওসমূহ যদিও আমি সংযোগ কৰিলোঁ, এতিয়াও প্ৰায় 4,80,000 গৃহ আমি সংযোগ কৰিবলৈ বাকী আছে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে সমগ্ৰ সদনত জনাবলৈ পাই মই ভাল পাইছোঁ যে আমাৰ সদন আৰম্ভ হোৱাৰ সময়ত আমাক বহু সদস্যই প্ৰশ্ন কৰিছিল যে বিদ্যুৎ সংযোগ নকৰা গাঁওসমূহক কেতিয়া বৈদ্যুতিক সংযোগেৰে সংযোজিত কৰা হ'ব। তেতিয়া আমি কৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰলৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ আৰু অনুমোদন পালেই আমি সেই কাম আৰম্ভ কৰিম। আৰু অধ্যক্ষ মহোদয়, হ'ব, কেন্দ্ৰীয় চৰকাৰৰ ইতিমধ্যে আমি অনুমোদন পাইছোঁ আৰু সাপ্লিমেণ্টাৰী আছে। হয়, হ'ব। আৰু সেইকাৰণে মই জনাব বিচাৰোঁ যে আমাৰ যি 4,80,000 ব্যক্তি বাদ পৰি গৈছিলে, সেই কাম আমি ইতিমধ্যে আৰম্ভ কৰিবৰ কাৰণে কাম হাতত লৈছোঁ। হ'ব, থেংক ইউ। আৰু আছে জানো ইমান উত্তৰ দিলে? আৰু কিবা আছে জানিব? বিশেষকৈ ট্ৰান্সফৰ্মাৰ, একদম টু দ্য পইণ্ট। ট্ৰান্সফৰ্মাৰৰ কথাটো কৈ আমি দিয়ক। 63 kV পাওঁ, 100 kV পাওঁ, 250 kV পাওঁ। কিন্তু দেখিবলৈ পাইছোঁ আমাক 63 আৰু 100 kV আমাক বেছিকৈ লাগে গাঁও অঞ্চলত। আৰু 250 kVও আমাৰ তাত আছে, বহুততো এইটো একেই অৱস্থা। সেই 250 kVটো আমাক দৰকাৰ নহয়। সেইকাৰণে মই মন্ত্ৰী মহোদয়ক কৈছোঁ যে আমাক 63 আৰু 100 kV গাঁওবিলাকত দিয়াৰ অতিৰিক্ত ব্যৱস্থা। লগতে আৰু এটা কথা আছে। আৰু কি আছে? ট্ৰান্সফৰ্মাৰ যেতিয়া তাত স্থাপন কৰা হয়, ফাইবাৰ ৰেইনফৰ্চ পলিমাৰৰ বুলি এটা বেৰ দিয়া হয়, সেইটো ব্যৱস্থা আমাৰ সমষ্টিত বিশেষকৈ কৰা নাই। মই মন্ত্ৰী মহোদয়ক ব্যৱস্থা কৰিব লাগে। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, ট্ৰেন্সফৰ্মাৰ কথা কৈছে, হয় ট্ৰেন্সফৰ্মাৰৰ যথেষ্ট প্ৰয়োজন আছে আৰু ইতিমধ্যে আমি কেইবাটাও শিতানৰ জৰিয়তে ট্ৰেন্সফৰ্মাৰসমূহ আমি দিবৰ কাৰণে আমাৰ প্ৰচেষ্টা চলি আছে। ট্ৰেন্সফৰ্মাৰ আচলতে আপুনি 250 কিলোৱাটৰ ট্ৰেন্সফৰ্মাৰৰ কথা কৈছে, যাতে ভল্টেজ ভাল ধৰণে পাই থাকে, সেই কথাও আমাৰ চিন্তাত আছে। নিশ্চয় 250টো নেলাগে, 100 আৰু 65টো লাগে আমাক। সৰু লাগে, কম পাৱাৰৰ লাগে। তাতকৈ চিন্তা কৰিব নালাগে। প্ৰায় 8,000 ট্ৰেন্সফৰ্মাৰ, বিভিন্ন ধৰণৰ ভল্টেজৰ আমি ট্ৰেন্সফৰ্মাৰ ইতিমধ্যে ৰিপেয়াৰিং আৰু ক্ৰয় কৰিবৰ কাৰণে ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে। আপোনাক যেনেকুৱাকৈ লাগে তেনেকুৱাকৈ পাব, চিন্তা কৰিব নালাগে। বহুতে 250 কথা কৈ থাকে কাৰণে মই সেইসকলৰ কাৰণে উত্তৰ ধন্যবাদ। মই মোৰ সমষ্টিলৈ কৈছোঁ কথা। হ'ব হৈছে। তো মন্ত্ৰী ডাঙৰীয়া যিখিনি তেওঁলোকৰ নালাগে চব মোৰ সমষ্টিত পঠাই দিয়ক। এটা নন্দিতা দাস, টু দ্য পইণ্ট। মাননীয় অধ্যক্ষ মহোদয়, কমলপুৰৰ মই মাননীয় অধ্যক্ষ এই যি এটা ডাঙৰ সমস্যা বহুদিনৰ পৰা ভুগি আছোঁ, এইটো সকলো কাৰণে এপ্লিকেবল কুৱেশ্যন আছে। কৈ দিয়ক, চিধাকৈ কৈ দিয়ক। মাননীয় অধ্যক্ষ মহোদয়, অসমত বহুতবোৰ গাঁও আছে যিবোৰ এতিয়াও ছাৰ্ভে হোৱা নাই। প্ৰায় 30-40 বছৰ মানুহবোৰ তাতে বসবাস কৰি আছে। গভৰ্ণমেণ্টে তেওঁলোকক মাটিও প্ৰদান কৰিছে, কিন্তু নন কেডেষ্ট্ৰেল হোৱাৰ কাৰণে ইলেক্ট্ৰিফিকেশ্যন হোৱা নাই।
কিন্তু এনেকুৱা গাঁওবোৰত বহুত PMGSY ৰাস্তা হৈছে, PMMY ঘৰ হৈছে, অংগনবাদী চেণ্টাৰ হৈছে, স্কুল হৈছে, আমি MLA ফাণ্ডৰো কাম কৰিছোঁ। তো মন্ত্ৰী মহোদয়ক মই চিঠি দিছিলোঁ সম্পৰ্কে। ভোট লয় না নলয় আপোনালোকে? ভোটো আছে তেওঁলোকে, ভোটো আছে। অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয় অনুৰোধ কৰিছোঁ যাতে এই যিটো নন কেডেষ্ট্ৰিয়েল যিবোৰ ভিলেজ আছে, এই যে আপুনি 4,80,000 কথা ক'লে যে বেনিফিচিয়াৰী ইলেক্ট্ৰিফিকেশ্যন কৰিব আছে, তাতে সেই নন কেডেষ্ট্ৰিয়েল ভিলেজৰ মানুহবোৰ সোমাইছে নে নাই, আৰু যদি সোমোৱা নাই ইয়াক সোমোৱাৰ ব্যৱস্থা কৰিব লাগিব। মন্ত্ৰী মহোদয়, কেন্দ্ৰীয় চৰকাৰৰ যি গাইডলাইন আছে সেই গাইডলাইন অনুসৰিয়ে গোটেই সৌভাগ্য আৰু দীনদয়াল আঁচনিসমূহৰ কাম কাজসমূহ হয়। গতিকে আপুনি যি প্ৰশ্ন উত্থাপন কৰিছে এইখিনি আমি নিশ্চয় চালি যাই চাম। শিৱামণি বৰা, চিধা কৈ প্ৰশ্নটো। মাননীয় অধ্যক্ষ মহোদয়, যিকোনো শুভ কাম কৰাৰ আগতে সদায় আজিকালি দেখা গৈছে যে প্ৰতিজন আমাৰ মাননীয় সদস্যসকলৰ পৰা আৰম্ভ কৰি MLA মিনিষ্টাৰ সকলোৱে গৈ বটদ্ৰৱা থানত গৈ আশীৰ্বাদ লয় শুভ কামটো কৰাৰ আগতে। কিন্তু বটদ্ৰৱা থানখনৰ বটদ্ৰৱা সমষ্টিটোৰ আধা অংশ এতিয়াও মই মাননীয় শক্তি বিভাগৰ মন্ত্ৰী মহোদয়ক জনাব খুজিছোঁ, আধা অংশ অন্ধকাৰ ডুব গৈ আছে। কিয়নো প্ৰায় দুবছৰে দুখনকৈ হস্পিটেলত, দুখন হস্পিটেল মই জনাত আৰু বহুত হস্পিটেল আছে, এতিয়ালৈকে কোনো বিদ্যুতৰ কানেকশ্যন নাই, ট্ৰেন্সফৰ্মাৰ নাই। এই সময়ত কোভিডৰ সময়ত যিহেতু মানুহৰ এনেকুৱা এটা পেণ্ডেমিক সময়ত তাত কোনো ট্ৰিটমেণ্ট কৰিব পৰা নাই, প্ৰসূতিবিলাক আহি পেলাই তাত প্ৰসূতিৰ কোনো কাম কৰিব পৰা নাই। আৰু মই কেইবাবাৰো বিধায়িকা হোৱাৰ পিছত ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছিলোঁ, তেতিয়া তেওঁলোকে কৈছিলে, কিন্তু তেওঁলোকে নিদিলে। মই অতি সোনকালে সেই অন্ততঃ হস্পিটেলসমূহত ট্ৰেন্সফৰ্মাৰৰ ব্যৱস্থাটো কৰি দিয়ে। আৰু এটা কথা মই ইয়াৰ লগতে সংগতি ৰাখি কওঁ যে এটা ট্ৰেন্সফৰ্মাৰৰ লগত 400জন কনজিউমাৰ থাকে। গতিকে অতি সোনকালে এইটো ডিভাইড কৰি পেলাই 100জন কনজিউমাৰ দিলেহে, নহ'লে কোনেও পোৱা নাই কাৰেণ্ট, কোনেও নাপায়। গৰমৰ সময়ত কোনেও কাৰেণ্ট পোৱা নাই, কৰিব পৰা নাই। মই অনুৰোধ ৰাখিছোঁ যাতে তেওঁ সোনকালে আমাৰ বটদ্ৰৱা সমষ্টিৰ সমস্যাখিনি সমাধান কৰি দিয়ে। এইটো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শক্তি বিভাগক আবেদন কৰিলে নিশ্চয় সেই সংযোগ দিব, কিন্তু কিয় দিয়া হোৱা নাই এই মুহূৰ্তত মই গম নাপাওঁ। গতিকে আপোনাক মই অনুৰোধ জনাইছোঁ, আপোনাৰ যি সংশ্লিষ্ট বিভাগ আছে সেই বিভাগৰ তৰফৰ পৰা শক্তি বিভাগৰ লগত যাতে যোগাযোগ কৰে। চৰণ বড়ো। অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে এটা কথা মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ, মন্ত্ৰী মহোদয়ৰ পৰা। আমাৰ এই বাজেট সেশন চলি থকা সময়তে যেতিয়া আমাৰ হেৰি DRC এই সময়ত এটা ঘটনা হৈছিলে মোৰ সমষ্টিৰ মাজবাট সাব ডিভিজনৰ আণ্ডাৰত। মানে হঠাতে এটা পুৰণা পোষ্ট আছিল চাগে, খেলি থকা সময়তে কাৰেণ্ট পোষ্টটো ভাঙি পেলাই চাৰি বছৰীয়া এজনী ছোৱালী জাগাতে মানে স্পট ডেড হ'ল। তো এজনী ছোৱালী আছিলে, আমি বহুত কথা চিন্তা কৰিলোঁ, মানে আমাৰ ইলেক্ট্ৰিকেল সাব ডিভিজন তাতেও কথা পাতিলোঁ, DC মহোদয়ৰ লগতো কথা পাতিলোঁ, কিবা এটা ক্ষতিপূৰণ দিয়াৰ কিবা ব্যৱস্থা কৰা যায় নেকি, কিন্তু একো ৰাস্তা আমি ওলাব পৰা নাই। বিদ্যুৎ বিভাগৰ যিকোনো কাৰিকৰী কাৰণত যদি কোনো লোকৰ মৃত্যু হয়, তেতিয়াহ'লে সেই মৃত ব্যক্তিজনৰ পৰিয়াললৈকে আমি 4 লাখ টকাৰ এটা এককালীন সাহায্য দিয়াৰ ব্যৱস্থা আছে। কিন্তু যদিহে সেই মৃত্যু বিদ্যুৎ বিভাগৰ তৰফৰ পৰা বিদ্যুৎ বিভাগৰ কিবা গাফিলতিৰ কাৰণে হয়, আৰু আপোনাৰ যি কিশোৰগৰাকীৰ মৃত্যু হৈছে, ইতিমধ্যে 4 লাখ টকা অৰ্পণ কৰা হৈছে। আপুনি খবৰ কৰিলে গম পাব 4 লাখ টকা প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 205। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত দিয়া আছে। সাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্নটো আছিলে হোমগাৰ্ডৰ ওপৰত। আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা, হোমগাৰ্ডবিলাকৰ যিটো মাননি দিয়া হয়, মাননি ভাত্তা বুলিয়ে যিয়ে নকওক, এই সময় নাই চিধাকৈ আপুনি প্ৰশ্নটো কৰক। এইখিনি বৃদ্ধি কৰিব লাগে। লগতে পোষ্টিঙৰ ক্ষেত্ৰত যিখিনি আঁচোৱা আছে, ডিষ্ট্ৰিক্টবিলাকত ল'ৰা বেছি পোষ্ট কম, কিন্তু এইখিনি ইকুৱেলি ডিষ্ট্ৰিবিউশ্যন হৈ থকা নাই। একেখিনি মানুহ বাৰে বাৰে পোষ্টিং পাই থাকে, আৰু যিখিনি ডিপ্ৰেভ হয় এইখিনি ডিপ্ৰেভ হৈয়ে থাকে। এইখিনিৰ ক্ষেত্ৰত অলপ যিখিনি আঁচোৱা আছে এইখিনি দূৰ কৰিব লাগে। আৰু লগতে এই ল'ৰাখিনিক প্ৰায়ৰিটি বেছ যিখিনি বেটেলিয়ন নতুনকৈ গঠন হ'ব বা APত মকৰল কৰিব পৰা যাব নেকি, সিহঁতৰ যিখিনি ফিটনেছ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে
তিনিটা ছাপ্লিমেণ্টাৰী একেলগে কৰিলোঁ, যিহেতু টাইম নাই উত্তৰখিনি একেলগে পাব বিচাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে হোমগাৰ্ডৰ পাৰিতোষিক বঢ়োৱাৰ কথা যিটো কৈছে সেইটো বিবেচনাধীন হৈ আছে। আপুনি ইতিমধ্যে উত্তৰত পাইছে, যিসকল সশস্ত্ৰ তেখেতলোকে দৈনিক 315 টকা পায়, যিসকল সশস্ত্ৰ তেখেতলোকে 300 টকা পায়। আৰু এই মুহূৰ্তত আমি আকৌ কৈছোঁ বিবেচনাধীন হৈ আছে, কিন্তু সোনকালে কৰি দিয়ক, বৰ কষ্টকে চলিছে মানুহখিনি। মই কৈ আছোঁ, যিহেতু আমি ইতিমধ্যে আমাৰ বেটেলিয়ান বা আৰক্ষীৰ যি চাকৰি নিয়মীয়াকৰণ বা নতুনকৈ নিয়মীয়াকৰণ নহয়, নতুনকৈ মকৰলৰ কাৰণে ব্যৱস্থা কৰিছোঁ, তেতিয়া এই হোমগাৰ্ডৰ সংখ্যাটো কমি যাব। হোমগাৰ্ডৰ সংখ্যা কমি গ'লে আমি যিসকল থাকে তেখেতলোকক নিশ্চয়কৈ বেছিকৈ পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিব পাৰিম। এই ক্ষেত্ৰত আমি বিবেচনা কৰি আছোঁ। সন্মানীয় সদস্যগৰাকীয়ে আৰু এটা কথা কৈছে যে তেখেতলোকৰ টাইম টু টাইম চেঞ্জ হৈ থাকে, মানে 6 মাহ কৰে, তাৰপাছত আকৌ ছুটীত যায়, আকৌ 6 মাহ কৰে। আচলতে মই যিমান জানো এটা এছ'চিয়েশ্যন আছে তেখেতলোকৰ, সেই এছ'চিয়েশ্যনৰ মতে হয়। কাৰণ মই বহুতবাৰ কেইবাগৰাকীও হোমগাৰ্ডৰ ব্যক্তি তেখেতলোকৰ যেতিয়া চাকৰি উকলি যায়, মোক বহুতবাৰ ৰিকুৱেষ্ট কৰিছে, কামাণ্ডাৰৰ মতেই হয়, কিন্তু এটা এছ'চিয়েশ্যন আছে। মই আপোনালোকক কৈছোঁ, এছ'চিয়েশ্যনে ৰেকমেণ্ড কৰে, ঠিক আছে, সেইটো বাৰু নিশ্চয়কৈ চাম। মই জানো নহয় আপোনালোকে সন্মানীয় হয়, মই আপোনালোকক কৈ আছোঁ, মই জানো বস্তুটো, মই আপোনালোকক মই যিমানখিনি জানো, মইতো জানো, একেবাৰে নজনা নহয়। কামাণ্ডাৰে পইচা লৈ দিয়ে, এছ'চিয়েশ্যন আছে, কামাণ্ডাৰে ঘোচ লৈহে দিয়ে। তেনেকৈ কথা ক'লে দিগদাৰ। স্পেচিফিক যদি প্ৰমাণ আছে দিয়ক, আমি কি কৰিম, এনকুৱাৰী কৰিম। সেইটো এতিয়া গতিকে দুটা কথা হ'ব নোৱাৰে। গতিকে মই কোনটো কৈছোঁ যে কথাটো হওক, যিকেইজনে কৰিছে স্পেচিফিক ক'ব লাগে। এটা কথা হয়, ক'ৰবাত এইবিলাক অভিযোগ থাকে, এই অভিযোগৰ বিষয়ে নিশ্চয়কৈ আমি চিৰিয়াছলি বিবেচনা কৰিম। কিন্তু মই আকৌ কৈছোঁ, তাত এখন কুৱেশ্যন নাম্বাৰ অভাৰ। বহকচোন, মই এটা কিবা কৈ আছোঁ। আচ্ছা, আমাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন আছে, মই সেইটো কৰি লওঁ। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত অসম বিধানসভা কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা অধ্যক্ষৰ কাৰ্যালয়ৰ সভাকক্ষত যোৱা 6 আগষ্ট 2021 তাৰিখে বিয়লি 5:40 চৰকাৰৰ 2021-22 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা তথা চৰকাৰী বিধেয়কসমূহ পাৰিতকৰণৰ ওপৰত আলোচনা কৰিবলৈ অনুষ্ঠিত কৰা হয় আৰু সভাই 2021-22 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনসমূহৰ তালিকা আজি 9 আগষ্ট 2021 তাৰিখে সদনত উপস্থাপন কৰি অহা 11 আগষ্ট 2021 তাৰিখে প্ৰশ্নোত্তৰৰ অন্তত পৰিপূৰক দাবীসমূহৰ মঞ্জুৰিৰ ওপৰত ভোটদান আৰু 2021 চনৰ অসম বিনিয়োজন নং 2 বিধেয়কখন উপস্থাপন বিবেচনা আৰু পাৰিত কৰিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। লগতে 11 আগষ্ট 2021 তাৰিখে সদন দুয়োবেলা অনুষ্ঠিত কৰি বিয়লি চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিত কৰিবলৈ সিদ্ধান্ত লয়। সভাই 13 আগষ্ট 2021 তাৰিখে সদনৰ কাৰ্যসূচী দুয়োবেলা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লয়। পৰিপূৰক দাবীসমূহৰ মঞ্জুৰিৰ ওপৰত ভোটদানৰ বাবে সময় আৰু মঞ্জুৰি নং আদি ঠিক কৰিবলৈ আজি 9/8/2021 সদনৰ কাৰ্যসূচী সামৰণিৰ অন্তত এখন কাৰ্য উপদেষ্টা সমিতিৰ সভা অধ্যক্ষৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত কৰাৰ কাৰণেও সিদ্ধান্ত লয়। আশা কৰোঁ এই প্ৰতিবেদনৰ ওপৰত মাননীয় সদনৰ অনুমোদন আছে। Sir, এতিয়া হয়, I have got a question of breach of privilege. Sir, এই সদনখন অতি পবিত্ৰ। এই সদনৰ আপুনি মুৰব্বী, সদনখনৰ কোনোবাই মৰ্যাদা লাঘৱ কৰিলে we should not tolerate, you should not tolerate, sir, because it relates to your dignity of the house. Sir, মই কেইটামান কথা ক'ব আপুনি খুজিছোঁ। কোনটোৰ ওপৰত ক'ব খুজিছে? ৰুলটো কওক, আপুনি ৰুলটো কওক। I am talking about breach of privilege, sir. I will go to the breach of privilege. This is the পঢ়ি দিয়ক। ইয়াতে আছে
prevaricating, giving false evidence, or willfully suppressing truth, or persistently misleading a committee. It is এতিয়া কওক আপুনি এতিয়া নাই কোনটো বিষয়ত ক'ব খুজিছে মোৰ স্যাৰ আপনি আনস্টার্ট কোয়েশ্চন 503, 516, 518, 541, 543, 546 raised by different members. মই প্রথমে এটা কোয়েশ্চন কব খুজিছো না কোয়েশ্চন কি কৈছে গণ্ডগোলটো কব কোয়েশ্চনটো আছিলে সাবজেক্ট ম্যাটার ইজ রিলেটিং CSR ইন্টারভেনশন ডিপার্টমেন্ট কৈছো T&D তেওঁলোকে কলে নট রিলেটেড টু দি ডিপার্টমেন্ট এতিয়া